হেল্ল' ফ্ৰেণ্ডছ, এতিয়া গোৱাতে আছোঁ। এতিয়া বাঘা বিচত এয়া বেলি ডুব গৈছে। ইয়াত দেৰিকৈ হয় অলপ, 7টা বজাত এন্ধাৰ নামে। আহক আজি আমি নিশাৰ মায়াময় গোৱাখন এক্সপ্ল'ৰ কৰোঁ। চাই থাকিব, টিটুছ লেন আৰু বাঘা বিচতে মেইনলি ভাল লাগে, চাই থাকিব। মায়াময় ৰূপ চাও নিশা। ইয়াতে বিচত হোল নাইট এইবোৰ খোলা থাকে, পাববোৰ আৰু হোল নাইট পাৰ্টি চলে। ইয়াতে আহিলে কিবা সপোনৰ নগৰীত অহা যেন লাগে। দিনত একো নাছিল, কিন্তু খালি বিচখন আছিল। এতিয়া কিন্তু একে ৰং বিৰঙৰ পৰিৱেশ, ক'ত আহিছোঁ নিজে গম পোৱা নাই আৰু চাৰিওফালে খালি ৰং বিৰং। এতিয়া বিখ্যাত টিটুছ লেনত আহিলোঁ। গোৱা আহিলে ৰাতি সকলোৱে এইটো লেনত আহে আৰু টিটুছ লেন বিখ্যাত। ইয়াত টিটুছ ক্লাব আছে। I know you told your friend you're not okay, and tell me what's wrong and why you never said you felt that way. Guess you're trying to stay অসংখ্য পাব আছে আৰু গোটেই ৰাতি ইয়াতো সকলো খোলা থাকে আৰু গোটেই ৰাতি ইয়াতো টুৰিষ্টসকলে পাৰ্টি কৰে। hurts to watch your blue eyes fade to gray as you fade away, as you fade away. Yeah, I'm about to fade away, cause every time I wake up I feel like it's Monday. Something's going টিটুছ লেনটো সম্পূৰ্ণ মই অলপ অলপ দেখুৱাই দিছোঁ কেনেকুৱা পৰিৱেশ হয় তাতে নিশাৰ ভাগত। Gotta build up of my thoughts sitting in an ashtray. I'm sorry that I'm so inconvenient, okay? Just let me be me and I'll stay out of your way. I can see the way you look at me, I'm such a disgrace. I never really asked to be brought into this place. You wanna love me? Well then baby have a taste. All the highs and the lows, no you'll never be the same. I don't really wanna hurt you but I can't control the pain. If you're sticking by my side, maybe we could be okay. Okay, maybe you could be the change I need today. I promise that I've never felt. ইয়াতে বিভিন্ন ধৰণৰ ড্ৰেছ পোছাক পোৱা যায়, টুপিৰ পৰা আৰম্ভ কৰি লাক্সাৰী আইটেম কিছুমানো পোৱা যায়। আপোনালোকে ইয়াতে বাৰ্গেনিং কৰিব পাৰিব। কোৱা দামতকৈ যথেষ্ট সংখ্যক কম দামত আপোনালোকে যদি বাৰ্গেনিং কৰিব পাৰে তেনেহ'লে বস্তু কিনিব পাৰিব। Said you felt that way. Guess you're trying to stay strong and fake a smile until I যিহেতু গোৱাৰ মেইন ইনকামটোৱে হৈছে টুৰিষ্টৰ পৰা হয়, গতিকে ইয়াতে এই পাববোৰত বা এনেকৈ গোটেই ৰাতি যিটো টিটুছ লেনৰ পাৰ্টি চলে
তাত কিন্তু মই পুলিচৰ হস্তক্ষেপ বা প্ৰশাসনৰ হস্তক্ষেপ একো পৰিলক্ষিত নহ'ল। ইয়াতে টিটুছ লেনত সকলো বস্তুৱে পোৱা যায়, গতিকে দালালৰ চক্কৰত আপোনালোক যাতে নপৰে মই এই ভিডিঅ'ৰ জৰিয়তে কৈ দিছোঁ। সাৱধানে চলিব আৰু নিজক বচাই পেলাই আপোনালোকে এনজয়মেণ্ট কৰক, কোনো সমস্যাৰ সৃষ্টি নহয়। আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব।